নমস্কাৰ পাৰমৰ দৰ্শক মোক আজি এজন অটো চালকে ঠিকছে গালি দিলে গাড়ী চলাবলৈ আহিছে যা আগত যা ঠিকছে গালি দিলে কিন্তু কি কাৰণত গালি দিলে মই বুজি নাপালো আগত যেহেতু মানুহ আছে গাড়ী আছে মই ৰাস্তাটো বহুত জোৰছে মই গাড়ীখন নিব পৰা নাই আৰু তেওঁৰ বা ক্ষতিটো কি হ'ল তেওঁ অকমান লাহে লাহে যাবলগীয়া হ'ল সেইটো কাৰণে তেওঁ মোক গালি পাৰিলে তেতিয়া আৰু বেলেগ এজনে ক'লে এই অটো চলোৱা মানুহবিলাক এনেকুৱাই তেতিয়া মোৰ বেছি বেয়া লাগিলে কাৰণ তেওঁ এটা শ্ৰেণীক ৰিপ্ৰেজেন্ট কৰি আছে যেহেতু তেওঁ অটোখন চলাইছে তেওঁ ৰিপ্ৰেজেন্ট কৰি আছে সেই কাৰণে কোনোবা এজন মানুহে ক'লে যে গোটেই অটো চালকবিলাক এনেকুৱা কিন্তু তেতিয়া আৰু বেয়া লাগিছে সেই কাৰণে মানুহে মানুহক কথা কওঁতে ভাবি চিন্তি চাব লাগে সিচুৱেশ্যন চাই ব্যৱহাৰ কৰিব লাগে কাৰণ বেয়া ব্যৱহাৰ কৰাৰ লগে লগে তেওঁ যে অকল নিজে বেয়া গালি পাৰিলে এনেকুৱা নহয় তেওঁ যিটো শ্ৰেণীক ৰিপ্ৰেজেন্ট কৰি আছে সেই গোটেই শ্ৰেণীটোকে গালি পাৰে যেনে ধৰক লেডিজে গাড়ী চলালে অকমান এগৰাকীয়ে যদি বেয়াকে চলায় তেতিয়া কয় বোলে এই নাই লেডিজবিলাকে গাড়ী চলাবই নাজানে এনেকৈ কৰে ল'ৰাবিলাকে বেয়াকে বাইক চলায় বুলি এজন ল'ৰাই দুজন ল'ৰাই কেইজনমান ল'ৰাই বেয়াকে বাইক চলায় কিন্তু গোটেই শ্ৰেণীটোকে ল'ৰা শ্ৰেণীটোকে দোষাৰোপ কৰে সেইটো কাৰণে সকলোৱে ভাবি চাব লাগে যে কেতিয়াও কাকো বেয়া ব্যৱহাৰ কৰিব নালাগে কোৱাৰ সময়ত কথা কওঁতে ভাবি চিন্তি ক'ব লাগে মোৰ কাৰণে কিন্তু তেখেতে যে গালি পাৰিছে মোৰ কিন্তু অকমানো বেয়া লগা নাই যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়া কাইণ্ডলি শ্বেয়াৰ কৰিব যাতে সকলোৱে সকলোকে ভাল ব্যৱহাৰ কৰে নমস্কাৰ ধন্যবাদ